নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 9 পৰিৱেশ প্ৰদূষণ নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে লাগিছে কমেন্ট এটা কৰি জনাব। ইয়াত অনুশীলনীত দিয়া হৈছে 1 নম্বৰত উত্তৰ লিখা। ইয়াত ক নম্বৰত দিয়া হৈছে যে পৰিৱেশ প্ৰদূষণ মানে কি বুজায়। ইয়াৰ উত্তৰটো এনেদৰে হ'ব যে যিবোৰ অলাগতিয়াল বা নাথাকিবলগীয়া পদাৰ্থৰ বাবে পৰিৱেশ প্ৰদূষিত হয় সেইবোৰেই হৈছে প্ৰদূষণ। খ নম্বৰত দিয়া হৈছে প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰত হ'ব প্ৰদূষণ 3 প্ৰকাৰৰ হ'ল বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণ। গ নম্বৰত দিয়া হৈছে বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰটো হ'ব বায়ু প্ৰদূষণৰ দুটা কাৰণ হ'ল 1 নম্বৰত পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ বেছি কৰাৰ বাবে বায়ু প্ৰদূষণ হয় আৰু 2 নম্বৰত উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনীবোৰৰ পৰাও বায়ু প্ৰদূষণ হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ঘ নম্বৰত দিয়া হৈছে পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে, যিকোনো দুটা দিশ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব পানী প্ৰদূষণে প্ৰভাৱ পেলোৱা দুটা দিশ হ'ল 1 নম্বৰত উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ নৈ, জান-জুৰি আদিৰ পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে আৰু 2 নম্বৰত হ'ব নদ-নদী, জান-জুৰি, পুখুৰী আদিৰ পানী মানুহৰ বিভিন্ন কাৰ্য যেনে গা ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, বাচন-বৰ্তন ধোৱা, গৰু-ম'হক গা ধোৱা আদিৰ ফলত প্ৰদূষিত হয়। ঙ নম্বৰত দিয়া হৈছে মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব মাটি প্ৰদূষণৰ দুটা কাৰণ হ'ল 1 নম্বৰত মাটি প্ৰদূষণৰ এটা প্ৰধান কাৰণ হৈছে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ। অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত খাদ্যৰ উৎপাদন বৃদ্ধি পায় যদিও ইয়াৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। 2 নম্বৰত হৈছে শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মল-মূত্ৰ আদি আৱৰ্জনাবোৰ মাটিত য'তে ত'তে পেলোৱাৰ ফলত সেইবোৰ গেলি-পচি গৈ নানা বীজাণুৰ সৃষ্টি হৈ মাটি প্ৰদূষিত কৰে। প্ৰথম 6 নম্বৰত দিয়া হৈছে পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়। ইয়াৰ উত্তৰটো হ'ব মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। সেইবোৰ হৈছে অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা। খ নম্বৰত হ'ব ডাঙৰকৈ মাইক, ভিডিঅ', মিউজিক চিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। গ নম্বৰত ফটকা, আতচবাজি আদি ফুটোৱা। তাৰপিছত ঘ নম্বৰত কল-কাৰখানাৰ পৰা যন্ত্ৰপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। তাৰপিছত 2 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত দি আছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক ডেছ বুলি কোৱা হয়। ইয়াত খালী ঠাই দিয়া হৈছে। ইয়াৰ খালী ঠাইটোত হ'ব যে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষণ বুলি কোৱা হয়। খালী ঠাইটোত প্ৰদূষণ লিখি ল'বা। তাৰপিছত খ নম্বৰত দিয়া হৈছে ইন্ধন জ্বলালে বায়ুমণ্ডলত ডেছ গেছৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ খালী ঠাইটোত হ'ব ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। ইয়াত কাৰ্বন ডাই অক্সাইডটো খালী ঠাইত লিখি ল'বা। তাৰপিছত গ নম্বৰত দিয়া আছে কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি ডেছ সাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াত খালী ঠাইটোত হ'ব কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি কীটনাশক দ্ৰব্য সাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ কীটনাশকটো খালী ঠাইত দি দিবা। তাৰপিছত ঘ নম্বৰত দিয়া হৈছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ দেহ শক্তি কমি যাব পাৰে। ইয়াত হ'ব শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। শ্ৰৱণ শক্তিটো তোমালোকে খালী ঠাইত লিখি ল'বা। তাৰপিছত দিয়া হৈছে ঙ নম্বৰত পৰিৱেশৰ সকলোবোৰ উপাদান ডেছ কৰি ৰখা
আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ উত্তৰটো হ'ব পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। প্ৰদূষণমুক্তটো তোমালোকে খালী ঠাইত লিখি ল'বা। তাৰপিছত দিয়া হৈছে 3 নম্বৰত তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। ইয়াত ক নম্বৰত দিয়া হৈছে যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে। ইয়াত শুদ্ধটো হ'ব যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। খ নম্বৰত দিয়া হৈছে উদ্যোগৰ ওচৰে-পাজৰে গছপুলি ৰোপণ কৰিব নালাগে। ইয়াত উত্তৰত হ'ব শুদ্ধটো উদ্যোগৰ ওচৰে-পাজৰে গছপুলি ৰোপণ কৰিব লাগে। তোমালোকে এনেকৈ শুদ্ধকৈ লিখি ল'বা। গ নম্বৰত দিয়া হৈছে সৌৰ শক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ শুদ্ধটো হ'ব যে কয়লা, পেট্ৰল আদিৰ পৰিৱৰ্তে সৌৰ শক্তি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত ঘ নম্বৰত দিয়া হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি। ইয়াৰ শুদ্ধটো হ'ব পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। ঙ নম্বৰত দিয়া হৈছে বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে। ইয়াৰ শুদ্ধটো হ'ব বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। তাৰপিছত 4 নম্বৰত দিয়া হৈছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা হ'ল 1 নম্বৰত গছৰ পাতে বায়ুত থকা ধূলিকণা ধৰি বায়ু নিৰ্মল কৰি ৰাখে। উদ্যোগৰ ওচৰে-পাজৰে যথেষ্ট গছপুলি ৰোপণ কৰিব লাগে। উদ্ভিদে উদ্যোগৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰি বায়ু নিৰ্মল কৰে। আৰু 2 নম্বৰত হ'ব কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰশক্তি, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত 5 নম্বৰত দিয়া হৈছে পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিবলৈ চেষ্টা কৰিম যে পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো 3টা ব্যৱস্থা হ'ল 1 নম্বৰত কৃষি কাৰ্যত ব্যৱহাৰ কৰা নানা প্ৰকাৰৰ কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি বৰষুণৰ পানীৰ লগত উটি গৈ নৈ, বিল, খাল, হ্ৰদ, পুখুৰী আদিত পৰি পানী প্ৰদূষিত কৰে। ইয়াৰ ফলত বহুতো জলজ প্ৰাণী মৃত্যুৰ মুখত পৰে। 2 নম্বৰত হ'ব শক্তি উৎপাদনৰ প্ৰকল্প আৰু আন উদ্যোগসমূহৰ পৰা নিৰ্গত উত্তপ্ত পানী যেতিয়া নৈ, জান-জুৰি, হ্ৰদ আদিত পেলোৱা হয়, পানী প্ৰদূষণ তেতিয়া পানীৰ উত্তাপ বৃদ্ধি পায়, যাৰ ফলত পানীত থকা মাছকে ধৰি অন্যান্য প্ৰাণীসমূহ বাচি থাকিব নোৱাৰা হয়। আৰু 3 নম্বৰত হ'ব চহৰ অঞ্চলত নলা-নৰ্দমাৰ লেতেৰা পানী গৈ বিল, হ্ৰদ আদিত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়। তাৰপিছত 6 নম্বৰত দিয়া হৈছে মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে মাটি প্ৰদূষণ শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মল-মূত্ৰ আদি আৱৰ্জনাবোৰ মাটিত য'তে ত'তে নেপেলাই একে ঠাইতে জমা কৰি আমি ৰোধ কৰিব পাৰোঁ। 7 নম্বৰত দিয়া হৈছে শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে শব্দ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ হ'ল 1 নম্বৰত অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা। 2 নম্বৰত হ'ব ডাঙৰকৈ মাইক, ভিডিঅ', মিউজিক ছিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। 3 নম্বৰত হৈছে ফটকা, আতচবাজী আদি ফুটোৱা। আৰু 4 নম্বৰত হ'ব কল-কাৰখানাৰ যন্ত্ৰপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। শব্দ প্ৰদূষণৰ প্ৰাবল্য ডেছিবেল নামৰ এককেৰে জোখা হয়। উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এনেকৈ লিখিলে হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো কেনে লাগিছে কমেণ্ট এটা কৰি জনাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।